মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ৪ৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ নং ৪ লঘোণ কবিতাটি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। লঘোণ। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাহেৰ চিৰা দিবা ভাল চাই, দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে, খেজুৰীৰ গুড় নেকি লয়া এইফালে, নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই, এয়ে হ'ব জলপান, আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন, পাপৰ আছিল বোলে আঙঠা ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন, ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এয়ে হ'ব লঘোণত আৰু একো নেলাগে। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন কবিতাটি আমি আকৌ এবাৰ পঢ়োঁ। লঘোণ। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধাহেৰ চিৰা দিবা ভাল চাই, দৈ মোক নেলাগেই, গাখীৰৰ সৰ পালে, খেজুৰীৰ গুড় নেকি লয়া এইফালে, নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই, এয়ে হ'ব জলপান, আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন, পাপৰ আছিল বোলে আঙঠা ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন, ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এয়ে হ'ব লঘোণত আৰু একো নেলাগে। কবি নৱকান্ত বৰুৱা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি এই ভিডিঅ'টি তোমালোকৰ বাবে সহায়ক হৈছে, তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।